এইবাৰৰ ফলাফল যোৱাবাৰৰ দৰে আমি ডিজিটেল মাধ্যমৰে দিম। তাৰ কাৰণে আমি দুই ধৰণৰ ব্যৱস্থা কৰিছোঁ। এটা আমি কৰিছোঁ যে ৱেবছাইটৰ জৰিয়তে তেওঁলোকে নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব, আৰু তাৰ কাৰণে আমি 14টা ৱেবছাইট ঠিক কৰিছোঁ। ঠিক সেইদৰে আৰু এটা আমি সুবিধা কৰিছোঁ, যোৱা বছৰো এইটো সুবিধা আছিল যে আমি গুগল প্লে ষ্ট'ৰৰ জৰিয়তে সেৱা ক্লাছ 10 ব'ৰ্ড ৰিজাল্টছ 2020 নামৰ এটা মোবাইল এপ বনোৱা হৈছে। সেই এপটো ডাউনলোড কৰিব পাৰিব। এই এপটো এতিয়াও ডাউনলোড কৰিব পৰাৰ সুবিধা খুলি দিয়া হৈছে। আজিও এই এপটো ডাউনলোড কৰিব পাৰিব। ৰিজাল্ট মাৰ্কশ্বিট পোৱাৰ কাৰণে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ উইথ দ্য চেণ্টাৰ কোড ইউজ কৰিব লাগিব, আৰু লগতে এডমিট কাৰ্ডত তেওঁৰ যিটো ডেট অফ বাৰ্থ আছে সেইটোও তেওঁ ইউজ কৰিব লাগিব। তাৰমানে দুটা বস্তু লাগিব তেখেতক। এটা লাগিব তেওঁৰ ৰোল নম্বৰ উইথ দি চেণ্টাৰ কোড, আৰু আন এটা লাগিব তেওঁৰ ডেট অফ বাৰ্থ এজ পাৰ দ্য এডমিট কাৰ্ড।